এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰি আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি। 14 ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। পূৰ্বে 14 ছেপ্টেম্বৰ আছিল শেষ সময়সীমা। UIDAI জাৰি কৰিছে বিশেষ নিৰ্দেশনা। কিদৰে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ড? মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আপডেট। পৰ্টেলত গৈ লগইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দিয়ক। ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। OTPত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত আহিব OTP। ফোনত অহা OTP দিব লাগিব পৰ্টেলত। ইয়াৰ পাছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথি পত্ৰ। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। SSLC পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। 23 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আগন্তুক SSLC পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া। 14 নৱেম্বৰ পৰ্যন্ত পৰীক্ষাৰ্থীসকলে কৰিব পাৰিব আবেদন। নিৰ্দিষ্ট সময়ত আবেদন কৰিলেহে বহিব পাৰিব পৰীক্ষাত। seva.online.org যোগে কৰিব পাৰিব আবেদন। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগে প্ৰকাশ কৰিলে জাননী। SSLC পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত বন্ধ নহয় ৰাজহ চক্ৰৰ কাৰ্যালয়। ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ হ'ব বুলি একাংশই চলাইছে অপপ্ৰচাৰ। ডিচেম্বৰ মাহলৈকে ৰাজ্যত চলি থাকিব ৰাজহ চক্ৰৰ কাৰ্যালয়। CDC বহা ঠাইতে চলি থাকিব ৰাজহ চক্ৰৰ কাৰ্যালয়। ৰাজহ চক্ৰৰ কাৰ্যালয় নাইকিয়া কৰাৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে। ভুৱা বাতৰিক বিশ্বাস নকৰিবলৈ ৰাজ্যক আহ্বান মন্ত্ৰী যোগেন মোহনৰ। ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ হ'ব বুলি ৰাইজ শংকিত নহ'ব। সামাজিক মাধ্যমত ৰাজহ চক্ৰ বন্ধ হ'ব বুলি ভুৱা বাতৰি চলিছে। ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ হোৱাৰ বাতৰি ভুৱা বুলি স্পষ্টকৰণ কৰিছে মন্ত্ৰী যোগেন মোহনে। জনসংখ্যাৰ অনুপাতে বিশেষ অঞ্চলত বৃদ্ধি হ'ব ৰাজহ চক্ৰৰ কাৰ্যালয়। ৰাজ্যত বন্ধ নহয় ৰাজহ চক্ৰৰ কাৰ্যালয়।